সকলো লোকে সুপ্ৰভাত জনাইছোঁ। সকলোৰে দিনটো যাতে শুভ হওক তাৰ কামনাৰে আজি পুৱাই প্ৰায় 6 মান বজাত ওলাই আহিলোঁ। মই থকা কেম্পৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত হ'ব। এই অলপ খোজকাঢ়িবলৈ বুলি আপোনালোক অলপ নেচাৰেল ভিউবিলাক দেখাব চেষ্টা কৰিছোঁ। খোজকাঢ়ি আহিলোঁ। আহোঁতে কোনো কেমেৰা নকৰিলোঁ। এতিয়া প্ৰায় ঘূৰি যোৱাৰ সময়ত মোবাইল কেমেৰাটো উলিয়াই লৈছোঁ। এই ৰাস্তাটো হৈছে আপোনাৰ নিউ সোণোৱালৰ পৰা অৰ্থাৎ মৰিয়নিৰ NSTৰ পৰা আহি থাকিলে পোৱা ৰাস্তা, যিটো আমাৰ নিউ সোণোৱাল বিঅপিৰ আগে সন্মুখে যায়। এই ৰাস্তাটো হ'ল তিতাবৰলৈ যোৱা এটা চমু ৰাস্তা। বেছি দূৰ নহয় তিতাবৰলৈ, ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰমান হ'ব চাগে। মই গৈ যোৱা নাই, কিন্তু শুনিছোঁ মানে লগৰ বন্ধু বান্ধৱৰ মুখেৰে। তাকে মৰ্ণিং ৱাক কৰিবলৈ আহোঁ। সকলোকে একেইবিলাক পৰিৱেশকে দেখুৱাই থকাও গোটেই হৈছে আৰু বৰ্তমান প্ৰাকৃতিক পৰিৱেশবিলাক ওচৰ চুবুৰীয়াত তেনেকৈতো ইয়াত এইবিলাকেই আৰু সেউজীয়াবিলাকৰ মাজতে আছোঁ। সেউজীয়া খুব গছ গছনিৰে ভৰপূৰ অঞ্চলবিলাক, ভাল লাগে পৰিৱেশটো। আগতেও কৈছোঁ ৰাস্তা পদূলিবিলাক ভাল ইয়াৰ। এইটো তিতাবৰলৈ যোৱা একেবাৰে চমু ৰাস্তা। মই প্ৰায় 5 কিলোমিটাৰ আহিলোঁ খোজকাঢ়ি, আকৌ ৰিটাৰ্ণ হৈছোঁ 5 কিলোমিটাৰ, প্ৰায় 10 কিলোমিটাৰে হ'ব আৰু খোজকঢ়া। অভ্যাস কৰিছোঁ। আগতে ঠিকেই আছিলোঁ, এতিয়াহে অলপ খোজকঢ়াবিলাক কমাই দিয়া হৈছে বাৰু। এই ভাগ হ'ল সেই ওপৰত এভাগ শিৱ মন্দিৰ আছে। সেইভাগ যে দেখিছে গছজোপাৰ কাষত, সেইভাগ শিৱ মন্দিৰ। শিৱ মন্দিৰলৈ যোৱা ৰাস্তা এই কাষেদিয়ে যাব পাৰি শিৱ মন্দিৰ ভাগলৈ। শিৱৰাত্ৰিত যথেষ্ট ডাঙৰকৈ পাতিছিল। শিৱৰাত্ৰিত মানুহৰ সমাগমো হৈছিল যথেষ্ট। এইখন হ'ল আপোনাৰ বাঁহনী বাগিচা। বাঁহনী বুলি এখন বাগিচা আছে আমাৰ এইটো সোণোৱালৰ ওচৰতে আৰু সোণোৱালৰ ওচৰৰ জেগা এডোখৰ, নিউ সোণোৱালৰ ওচৰ। সেউজীয়া এইফালে সৰু সৰু জুৰিবিলাক, সেই যে প্ৰথম দেখালোঁ জুৰিটি, সৰু সৰু জুৰিবিলাক, বাগিচা, পাহাৰ এইবিলাকৰ মাজতে যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি এটা সুন্দৰ সেউজীয়া পৰিৱেশ পাইছোঁ। খুব যান্ত্ৰিকতা আছিল যেতিয়া মই ট্ৰাফিকত আছিলোঁ। দিছপুৰ থানাতে আছিলোঁ প্ৰথম পোষ্টিং। দিছপুৰ থানাত ট্ৰাফিকত আছিলোঁ। তাৰ পৰা আহিলোঁ এই ফাৰ্ষ্ট ডিভিজনলৈ ট্ৰান্সফাৰ হোৱাৰ পিছত ইয়াতে বিঅপিত পোষ্টিং পাইছোঁ। ভাল পাইছোঁ, জেগাডোখৰ ভাল লাগিছে। খুব সুন্দৰ পৰিৱেশ, চাৰিওফালে সেউজীয়া। মনটো ৰাতিপুৱা উঠি অহাৰ লগে লগে ফ্ৰেছ হৈ যায় আৰু যথেষ্ট ফ্ৰেছ হৈ যায় মনটো। শৰীৰটোৰ কথা চিন্তা কৰিবলৈ মন যায়। ভাল অলপ চিন্তা চৰ্চাবিলাক হয়। যান্ত্ৰিকতা নাই, পলিউশ্যন বোলা বস্তুটো তেনেকৈ নাই আৰু ইয়াত চব লোকেল চব্জি, লোকেল খেতি, চবেই নিজে উৎপাদন কৰে ঘৰতে, মানে খেতি কৰে আৰু ঘৰৰ খেতি। পিঠিত এটা বেগ লৈ আহিছোঁ। যাওঁতে মই প্ৰায় 3 কিলোমিটাৰমান দূৰত মানে গাখীৰ লওঁ আধা লিটাৰকৈ। গাখীৰকণো খোজকাঢ়িবলৈ যাওঁতে লৈ আহোঁ। এটি ৰাস্তাটি যিটো আপোনালোকক জনালোঁ যে তিতাবৰলৈ যোৱা ৰাস্তাটো বুলি। ভাল চাবচোন এইবিলাক ভিডিঅ'বিলাক, দেখুৱাম ভাল কিবা কিবি চেষ্টা কৰিম।